সকলোকে নমস্কাৰ জনালোঁ আৰু আমাৰ কিছুমান কথা কওঁ লাগিলে তাকে অলপ কওঁ। কিছুমানৰ গাত লাগিব পাৰে, গতিকে উপায় নাই আৰু। আজিকালি এনেকুৱা হৈছে, আৰাম লাগে, সকলোকে আৰাম লাগে, চাৰিচকীয়া লাগে, লগতে বিলাসিতা লাগে সকলোকে। কিন্তু এটা আমি ডাইলগ এটা মাৰোঁ, হাতত নাই ছাল বাকলি বা হাতত নাই কণটো, বৰসবাহলৈ মনটো। যদি আমাৰ ঘৰৰ খেতিডৰাই নিজে কৰিব নোৱাৰোঁ, বোপাই ভকতত পইচা পাম বুলি ভাবিছ নেকি? আমাৰ এনেকুৱা এটা সংখ্যক মানুহ আছে, নিজৰ ঘৰৰ খেতিডৰা নিজে কৰিব নোৱাৰে। কোনোবা বহিৰাগতই আহি লৈ পেলাই ঘৰৰ খেতিডৰা কৰি আছে আৰু ডাইলগ দিয়ে লাখ টকীয়া, কৰোৰ টকীয়া। মই সেইটো বুলিও কোৱা নাই। অৱশ্যে আমাৰ অসমীয়া মানুহবিলাকে বৰ্তমান বুজিবলৈ হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ পথাৰখনতে যদি মই গৈ চাওঁ, তেতিয়াহ'লে আমাৰ পথাৰখনত অসমীয়া বুলিবলৈ আমি আছোঁ, আমাৰ ঘৰখন আছে আৰু এখন ঘৰ আছে, নাম নকওঁ। তাৰ বাহিৰে সকলোবোৰ সেয়াই, বুজি পাইছে? গতিকে অসমীয়া নিজৰ পথাৰডৰা, নিজৰ খেতিডৰা নিজে কৰিবলৈ শিকক। তেতিয়াহ'লেহে আমাৰ পথাৰ, আমাৰ বজাৰ আমাৰ হ'ব। ইয়াত কোনোবা লাখপতি হৈ গৈছে, আমাৰ মাটিডৰাতে খেতি কৰি কোনোবা লাখপতি হৈ গৈছে আৰু আমি ভিক্ষাৰী হৈ গৈছোঁ, ভিক্ষাৰী। গতিকে এইবোৰ কথা এতিয়া বুজি পাবলৈ হ'ল। পথাৰখন অসমীয়াৰ কৰিব লাগে, অসমীয়াৰ। নিজৰ মাটিডৰা নিজে খেতি কৰিবলৈ শিকক। তেতিয়া যোনবিলাক সপোন আপোনালোকৰ, এইবোৰ কি বুলি কয়, মানে বিলাসিতা অট'মেটিকেলি আহিব। কষ্ট কৰক, কষ্ট নকৰিলে একো নাই। এনেকে আমাৰ জাতিটো নৰবগে, একো নৰবগে। বুজি পালে? কথাটো পজিটিভলি লওক, নিগেটিভ ল'ব নালাগে। আমাক ফ্ৰীকৈ একো বস্তুৱেই নালাগে, ফ্ৰীকৈ। আমি যদি খেতি বাতি সকলোবোৰ কৰোঁ, আমি যদি কষ্ট কৰোঁ, নিজৰ মাটিডৰাতে যদি নিজে কৰিব জানো, তেতিয়াহ'লে আমাক ফ্ৰী বস্তু একো নালাগে। আমাক লাগে এখন সুস্থ গণতন্ত্ৰ আৰু যোনবোৰ দৈনন্দিন চৰকাৰে আমাক কি দিব লাগে? চৰকাৰে আমাক এইটোৱে দিব লাগে, দৈনন্দিন যিবোৰ ব্যৱহৃত যোনবিলাক সামগ্ৰী, আলু, পিঁয়াজ, দালি, এইবোৰৰ দাম কমাব লাগে। বাকী আমি কাম কৰিলে আমি সেইবোৰ কিনি খাব পাৰিম। আমাক 1250 টকা বা 1500 টকা, এইবোৰ কেইদিন 1250 টকা, এবাৰ নিজে চিন্তা কৰক, 1250 টকাই আজি বজাৰখনত হয় কি? এবাৰ গ'লে বজাৰখনলৈ, এবাৰ গ'লেই দোকানখনলৈ গ'লে 1000 টকা বিল হৈ যায় বা 1200 টকা বিল হৈ যায়। গতিকে কাম কৰক। আৰু এইটো আহ্বান সকলোকে, নিজৰ খেতিডৰা নিজে কৰিবলৈ শিকক। তাৰপিছত মানে সেইবোৰ আৰু, জয় আই অসম, জয় জুবিন দা।